দৰা আহিল। যাওঁ দিয়া, ভালদৰে থাকিবা, ভালদৰে থাকিবা। এইষাৰে চাগে শেষৰ কথা আছিল ন তোমাৰ? শেষৰ মোৰ বাবে, তোমাৰ শেষৰ মোৰ বাবে, তোমাৰ শেষৰ মোৰ বাবে। সেয়েহে আজি বহু দিনৰ মূৰত তোমালৈ বুলি, কিদৰে তোমাক সম্বোধন কৰিম মই নাজানো। চিঠি লিখি নে কবিতাৰে নে গানেৰে, কবিতাৰ ছন্দও তুমি, গানৰ ছন্দও তুমি, সুৰো তুমি, হাসা নভালে, কিমান দিন যে হ'ল ন তোমাৰ মাতটো শুনা পোৱা নাই, ফোনৰ ডিছপ্লেত তোমাৰ কলিং পোৱা নাই, তোমাৰ লগত উৎসাহেৰে কথা পতা নাই, তোমাক হেঁপাহ পলোৱাই চাব পোৱা নাই, তোমাৰ খঙৰ তোমাৰ ভগা মাতটো, থুনুকা মাতটো শুনা পোৱা নাই, আৰু চাগে এতিয়াও নুশুনিম, নহয়নে? উপায়ো যে নাই, ভাগ্যৰ লিখনি জানো সলাব পাৰিম, কিন্তু তুমি আছিলা, তুমি আছা, আৰু তুমি থাকিবা, তুমি অতীত, তুমি বৰ্তমান, তুমি অনাগত ভৱিষ্যত। এটা কথা কি জানা, ভিৰৰ মাজত প্ৰতিটো বস্তুক আকৰ্ষিত নকৰে। তুমি চাগে সেই ভিৰৰ এনেকুৱা এটা মৰম লগা হীৰা আছিলা, যাৰ পোহৰে মোক সদায়ৰ বাবে আলোকিত কৰি থৈ গ'ল। কাৰোবাৰ কিছুমান মাত কথাই আমাৰ চকুৰ এটাক বৰ বেয়াকৈ জিপাল কৰি তোলে। চকুৰ এটাৰ পৰা সেই জিপাল এটাক কেতিয়াও আঁতৰাব নোৱাৰো, মগজুৰ পৰা সেই আলোকিত পোহৰক কেতিয়াও নামাব নোৱাৰো। পাহৰো বুলি পাহৰিব নোৱাৰি, মুচো বুলি মুচি পেলাব নোৱাৰি। মই নাজানো ভগৱান, তুমি কিয় মোৰ পৰা হাঁহি পৰা আঁতৰাই দিলা? কিয় তুমি মোৰ মৰমবোৰ কাঢ়ি দিলা? জীয়াই থকাৰ উৎসটো তুমি মোৰ কিয় নাইকিয়া কৰিলা? নাই, মই নমৰো, মই তোমাক লৈ দেখা সপোনবোৰ সপোনত হ'লেও পুৰা, এবাৰ মাতাচোন, মাত্ৰ এবাৰ মাতাচোন। হয়তো তুমি সুখী, বহু সুখী। তুমি নাভাবিবা যে মই দুখী, অত্যন্ত সুখী ময়ো। এটোপাল চকু পানীও নিগৰোৱা নাই মই, আৰু কিয়নো নিগৰাম? আৰে তুমি হয় কোন? তুমি যে তোমাৰ বাবে মই চকু পানী নিগৰাম, তোমাৰ বাবে চকু পানী নিগৰি গংগা বহাই দিম, তোমাৰ বাবে বিষৰ তেজ ওলাই, চকু পানী হৈ সেই তেজবোৰ নিগৰি ভাহি যায়। বিষৰ তেজ, কিহৰ বিষ জানা? বুকুৰ বিষ। মই ভাগৰুৱা হৈ গৈছো, বৰ ভাগৰুৱা। আনক মৰম বিলাই, আনক হাঁহি বিলাই, আনৰ চকু ধূলি দি, আনক মিছা কৈ মানুহটো বৰ ভাগৰুৱা হৈ গৈছো। অকণমান আশ্ৰয় দিয়া, এই ভাগৰুৱা মনটোক জিৰাবলৈ অকণমান তোমাৰ বুকুৰ ঠাই দিয়া, মোক জিৰাবলৈ দিয়া।
কিজানি তোমাৰ বুকুৰ উমান পালে সকলো বিষ আঁতৰ হৈ যায়। মানুহে প্ৰশ্ন কৰে জানা, মই সুখীনে অতীতবোৰ আঁতৰাই, মই পাহৰিব পাৰিছোনে অতীতৰ স্মৃতি, পাহৰিব পাৰিছোনে তোমাক, মনত পৰেনে তোমাৰ? মই কি কওঁ যা, মই কওঁ যে মোৰ তোমালৈ মোৰ ঢেউ মনত নপৰে। মনত পৰিবইনো কিয়? মনততো সেইবোৰহে পৰে যাক পাহৰিব পাৰি। কিন্তু মইতো তোমাক কেতিয়াও পাহৰাই নাই। উশাহৰ প্ৰতিটো ঢৌতে দেখোন তোমাকেই মনত কৰোঁ। সকলোতে দেখোন কেৱল তোমাকেই ৰাখোঁ। মই অকলে আছোঁ। অকলে ভগা সপোনবোৰ বুটলি ঘূৰা দি গৈ আছোঁ। তোমাৰ ছবি সুঁৱৰি সদায় দেখোন বাট চায়েই আছোঁ। তুমি আহিবা বুলি, তুমি কেতিয়াবা আহিবা বুলি, তুমি দিয়া প্ৰত্যেকখিনি মৰমে বৰ কষ্ট দিয়ে। তোমাৰ সেই খঙৰ ৰঙা নাকটোৱে এতিয়া বৰ আমনি কৰি আছে মোক। আহাচোন, এবাৰ আহা। আমাৰ প্ৰেমৰ গোলাপ বিচাৰি তুমি এবাৰ আহা। গোলাপ পাহি মৰহি গৈছে। অকণ মৰম দি গোলাপ পাহি পাৰা যদি জীয়াই ৰাখা। তুমি জোনাক হৈ আহিছিলা এদিন। সদায় পৰিকল্পনা কৰি ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোৰ স্বাভিমান প্ৰেমৰ শক্তিৰে তোমাক ৰখাব নোৱাৰিলোঁ। সুখী হোৱা তুমি, সদায় সুখত থকা, অপৰিসীম সুখ অৰ্জন কৰা। নাই, মই অত্যন্ত সুখী, কাৰণ তুমি সুখী। মই ইমান হিংস্ৰ নহয় যে তোমাৰ সুখবোৰ দেখি মই জ্বলি পৰি মৰিম, কষ্ট পাম। নাই, মই অত্যন্ত সুখী। তুমি যে সুখী, আছো, অত্যন্ত ভালে আছোঁ মই। এতিয়া তোমাৰ মৰমবোৰ লৈ মই সন্মুখৰ জীৱন পাৰ কৰি দিম। মোৰ সম্পূৰ্ণ জীৱন অতিবাহিত কৰি দিম, সমস্ত জীৱন পাৰ কৰি দিম। আৰু মোৰ প্ৰেম সঁচা হ'লে অহা জন্মত পাৰিলে আকৌ তোমাকেই প্ৰেমিকা হিচাপে পাম। আহিছোঁ।